গুপ্তেশ্বৰ পাণ্ডে VRS লৈ পিছত ৰাজনীতিলৈ আহি আকৌ উভতি গৈছিল আপোনাৰ জীৱনত নহ'ব আপুনি লিখি লওক আজি আমি অন এয়াৰ অন কেমেৰা কৈ আছোঁ জীৱনত নহ'ব মই বক্সাৰৰ ধৰতিৰ ল'ৰা হওঁ তো এনেকুৱা এটা ডিচিজন যদি লৈ লৈছোঁ প্ৰাণ যায় পৰ বচন নাযায় আই এম এ ট্ৰেইনড পুলিচ অফিচাৰ মোৰ নিজৰ লগত ৱেপন আছে মোক কোনে মাৰিব তো বুজি নাপায় কি এটা য়ং মেন হু ইজ কামিং আফটাৰ ছেক্ৰিফাইচিং হিজ এভৰিথিং ইজ ভেৰি পেশ্যনেট সিটোৰ যি কনভিকশ্যন লৈ গৈ আছে সিটো ৰাখি দিয়াৰ কাৰণে মই আনকণ্ডিশ্যনেল ৰেজিগনেশ্যন লৈছোঁ মই কোৱা নাই কি মই ঘূৰি আহিম গুপ্তেশ্বৰ পাণ্ডে VRS লৈ পিছত ৰাজনীতিলৈ আহি আকৌ উভতি গৈছিল আপোনাৰ জীৱনত নহ'ব আপুনি লিখি লওক আজি আমি অন এয়াৰ অন কেমেৰা কৈ আছোঁ জীৱনত নহ'ব মই যেই পথত গৈ আছোঁ ৰামৰ আদৰ্শ মানুহ মই ৰামচন্দ্ৰ কা জব একবাৰ ধনুষ বাহাৰ সে তীৰ যেতিয়া ওলাই যায় সেই তীৰটো কেতিয়া তৰ্কশত নাৰাখে তো এনেকুৱা এটা ডিচিজন যদি লৈ লৈছোঁ প্ৰাণ যায় পৰ বচন নাযায় সেই কথাটো মানি চলোঁ মই বক্সাৰৰ ধৰতিৰ ল'ৰা হওঁ এইটো ৰামৰ যে পঢ়াই লিখাইৰ ধৰতি আছিলে বহুজন নাজানে ভগৱান ৰামচন্দ্ৰ এটা ৰাজকুমাৰ হৈ জন্ম লৈছিলে অযোধ্যাত মৰ্যাদা পুৰুষোত্তম যে ৰামৰ যে চৰিত্ৰ গঠনটো হৈছে এইটো বক্সাৰত হৈছে তো সেই পৰা অহাৰ পিছত যি সংস্কাৰ লৈ আহিছোঁ মই কেতিয়াও মোৰ ডিচিজন বেক ট্ৰেক নকৰোঁ মই যদি আগবাঢ়িছোঁ তো আইদাৰ আই উইল ডু ইট অৰ আই উইল ডাই বাট আই উইল নট বেক ট্ৰেক কিন্তু গুপ্তেশ্বৰ পাণ্ডেৰ কথা শুনিলে আপোনাৰ মাজে মাজে মনটো বেয়া নালাগে যে তেওঁ লাগে ডেফিনেটলি লাগে কি সেইটো কাৰণে কি হয় পূৰা ফ্ৰেটাৰ্নিটিৰ ওপৰত এটা আহি যায় না কেতিয়াবা কেতিয়া তো আই ফিল বেড তো মই কৈছোঁ কি এজ এন IPS অফিচাৰ মই জীৱন যিটো কৈছোঁ আই কেন চে পাৰ্চনেলি আই ডোণ্ট ন' হোৱাট মাই কলিগছ ভাবে মোৰ কাৰণে বাট মই জানো কি মই মানুহক IPS হোৱাৰ কাৰণে প্ৰেৰণাই দিছোঁ মই কেতিয়াও মোক চাই লৈ কোনো নক'ব কি সেইটো চাইছোঁ মই IPS নহ'ম কেতিয়াও নহ'ব সেইটো তো এনেকুৱা আই উইল অলৱেজ বি এ গুড এক্সাম্পল আই ৱান্ট টু বি এ গুড এক্সাম্পল মই কেতিয়াও মোৰ দেউতাৰ চকু যেতিয়া চাওঁ তো আই ডু নট ৱান্ট টু ফিল আশেমড মই যেতিয়া নিজক আইনাত খৰা হ'ম সেইটো মই আশেমড ফিল কৰিব নাবিচাৰোঁ মোৰ যে লাইফত ইনস্পিৰেশ্যনছ আছে মটিভেশ্যনছ আছে এনেকুৱা মানুহ কেতিয়াও ভাবোঁ কি তাৰ যেতিয়া নিউজ পেপাৰত চাই বা টিভিত চাই কৈ কি মেন দিছ বয় ইউ টু মানে এইটো এনেকুৱা হ'ল সেইটো হ'ব নাদিওঁ মই এইকাৰণে মোৰ জীৱনত এটাই বস্তু আছে যেটা ইজ্জত মই ইজ্জতৰ কাৰণে নিজৰ ইজ্জত আৰু বেলেগৰ ইজ্জত দুটাই মই এইটো নকওঁ নিজৰ ইজ্জতৰ কাৰণে বেলেগক বেইজ্জত কৰি দিম কেতিয়াও নহ'ব তো সেইটো কাৰণে যি আছোঁ এণ্ড আই বিলিভ কি যি ডিচিজন মই লাইফত লৈছোঁ সেইটো আই উইল ষ্টেণ্ড বাই মাই ডিচিজন আই এম নট গোইং টু চেঞ্জ মাই ডিচিজন যি কিয় নহওক আই উইল অলৱেজ ট্ৰাই টু গিভ আপ এ গুড এক্সাম্পল অফ হোৱাট এভাৰ আই ডু এতিয়া আপুনি এটা লাইফৰ মাজত আছিল জংঘলত আছিল য'তে আছিল ড্ৰাগছ মাফিয়াৰ পিছে পিছে পিষ্টল লৈ দৌৰিছিল লগে লগে আপোনাৰ ছিকিউৰিটি আছিল হঠাৎ এখন বেলেগ পৃথিৱীলৈ আপুনি আহি যাব যে আপোনাৰ কাষত কোনো ছিকিউৰিটি নাই এজন নৰ্মেল মানুহ হঠাৎ মানুহটো চেঞ্জ হৈ যাব তাৰ কাৰণে মেণ্টেলি প্ৰিপেয়াৰ্ড হৈ আছে য়েছ মেণ্টেলি মই তেতিয়া কৈছোঁ মই ছিকিউৰিটি যিটো হয় মই কেতিয়াও ভাবা নাছিলোঁ কিবা ইউনিফৰ্মত থাকিলে মোক মানুহ সোধে আপোনাৰ ইমান PSO মই এটাও PSO নাই মোৰ হয় ন মই সুধি লওক মোৰ গৈ পুলিচ ৰিজাৰ্ভত য'ত আছিলোঁ কি মোৰ PSO কোৱা নাছিল মই এটাও PSO নাই আই এম এ ট্ৰেইনড পুলিচ অফিচাৰ মোৰ নিজৰ লগত ৱেপন আছে মোক কোনে মাৰিব মই যদি নিজে প্ৰটেকশ্যন কৰিব নোৱাৰোঁ বেলেগে কি প্ৰটেকশ্যন কৰিম মই এটাও PSO নাথাকে তো প্ৰথম সেইটো কথা হ'ল তো আই এম নট এডিক্টেড টু দিছ লাইফষ্টাইল হয় না কি এইটো বাতিৰ গাড়ী নাই পাইলট নাই স্কোৱাড নাই মানুহ নাই তো মই বহুত পাগল হৈ যাওঁ মই এতিয়াও আপুনি মেক্সিমাম जगह চাব গৈ মই জমিনত চোঁ आज भी मैं ज़मीन पे सोता हूँ है ना मेरा बेड आज भी ज़मीन पे लगता है मैक्सिमम टाइम মোৰ পাৰ্চনেল যিটো চাহিদা বহুত লিমিটেড আছে মই বহুত কাপোৰ নাই বহুত মোৰ পাৰ্চনেল বস্তু নাই বিশেষ চাব এটা দুটা ঘড়ী আছে সেইটো চব জেগা চাব এইটো আছে ফৰ্মেলতো সেইটো পৰি ইনফৰ্মেলতো এইটো পৰি জংঘলতো এইটো পৰি ইউনিফৰ্মত এইটো পৰি তো মোৰ সামান आदमी शोशा से मैं जितने गाँव जाऊँ ना बिहारत अलप आसे तो शोशा मो कहे भैया थोड़ा ना जलवा होना चाहिए थोड़ा टशन होना चाहिए आई फील बैड ही माइंडसेट टू चेंज कर लगे जब सब अपने बिहार मन बंदूक दिखाए यही सब दिस लाइफ हैज़ टू चेंज